লৈছো আমাৰ আটাৰ বাইক স্পাইৰেল পটেটো খাবা কি আছে মানে আমাৰ ৰহস্য তো ৰহস্য পাতি ল'ব গাইছ কেন লাগিছে মজা না এই 7টা বাজবে ধুছি আর ইতো ভিড় কেনে ভিড় মানে আরে দাদা ফেমাস হয়ে যাবো বাবা ব্লুবেরি বিক্রি করি নাকি করদা ওয়েলকাম ব্যাক টু নিউ ব্লগ আৰু গম পাইছে যে আমি ক'ত যাম থামনেল চাই কিনা যাইছো আমি কি খবৰ কৰিব স্পাইৰেল পটেটো খাব লৈছো আমাৰ আটাৰ বাইক স্পাইৰেল পটেটো খাব আৰু ভাই মানে এইবাৰে ফুল এক্সাইটেড হৈছে আচ্ছা আৰু আমি মানে এক্সাইটেড হৈছো মানে ইমান দি কিন্তু ট্ৰেন্ডিং চলি আছে মানে ইয়াতে মানে স্পাইৰেল পটেটো তো স্পাইৰেল পটেটো হৈছে মানে স্পাইৰেল হৈ যাব তো বলক আমি যাইছো তাকে লাগি আৰু গাইস মা খবৰকাৰী কৈছো এই গাড়ীখন মই আজিও মানে অপহৰণ কৰা গাড়ী আনে পাও মানে গাইস যদি আমাৰ আছে মানে আকলে যাইছো আৰু পিছবাৰৰ পৰা যদি এই গাড়ীখন যদি আহে আৰু মই অলপ হলিও মানে কাহাৰ হৈ যাম মানে আজিও মানে এই ভয়টো আছে আৰু মানে এনেকুৱা লাগে জানো খপা ধৰি আছে আৰু জলবা আমাৰ কিন্তু গাড়ীখন এটা এই কাৰণে তো এটা মজা এটা মানে চাল এটা আছে আমি আর বেশি দূর নাই আর মানে ইয়াত পার হৈ কিনে আর যাইছো তাকে লাগি আর মই বাইক নচলাও যেটো বাইকৰ মালিক বেলেগ আজি আছে মই আমাৰ বেলেগ এটা মানুহ আছে জি বঢ়িয়া তুমি যদি খাবা স্পাইৰেল পটেটো গাইস আমি আজি ফুল এক্সাইটেড হৈছো স্পাইৰেল পটেটো খাবা মানে কেনেকুৱা লাগে কেনে কি লাগে সব ৰিভিউ দিম এই মানে ট্ৰেনিং যি চলি দিন আছে কেদিন বহুত ট্ৰেনিং চলি আছে মানে কেমান মানে সদৰ বস্তু আৰু তো খাই কিনো মানে আজি ফুড ৰিভিউ দিম দিম আৰু মানে যদিও মানে গাইস মানে ফুড ব্লগাৰ নহয় তথাপিও আজি মানে এটা ফুড ৰিভিউ দিবা চেষ্টা কৰিম আৰু ফাইনালি আহিবা আমি স্পাইৰেল পটেটো কিন্তু মানে লেতেৰা ভিৰ মানে মানুহৰ তো বলক ভাবিছো যাওঁনে যাওঁ মানুহ মানে এনেকুৱা লেতেৰা ভিৰ না মানে আচৰিত মানুহ হৈছে বৰ্তমান ব্লগত কৈ দিলো স্পাইৰেল পটেটো খাবা আহিম বুলি কিন্তু এতিয়া ভিৰ দেখি নেই নিজকে এটা টেনচন লাগি গৈছে আৰু গাইস মনে মনে মানে জুম কৰি কিনে চাইছো মানে কি মছলা ইউজ কৰিছে যদি আমি গম পাওঁ কি মছলা ইউজ কৰিছে তো ৰোগে তো ইনাখান খুলি দিম কিন্তু মেইন বস্তুটো হৈছে ছোৱালীজনী হে নাই যদি হে কোনোবা ইন্টাৰেষ্টেড আছা আৰু তেতিয়াহ'লে কমেণ্টত ক'লে হ'ল আমি স্পাইৰেল বাংনা বিক্ৰী কৰিম তো গাইস লাইভ প্ৰথমবাৰ আলু কাৰণে আমাৰ টাইম ৰখিছো খাইহে যাম মানে ইয়াৰ মানে কি বুলি ক'ম আৰু তো খাই কিনে ৰিভিউ দিছো আপোনালোক কেনে লাগে কি লাগে সকলো গম পাব তো চাই থাকক কি কৰ দা আজি খাব লাগিব আৰু আহিছো খাই যাম আৰু এই ৰখি নিবলৈ খাই যাম আৰু দাদা ক'ৰ পৰা আহিছে মই আহিছো যোৰহাটৰ পৰা মানে আকৌ ঘূৰি যাব নে আৰু কৈছে আজি জহৰ মানে মানুহ দা আছে মানে মৰিছে বা মানে নাই মানে তাৰ কাৰণে কেম্বা লাগিছে মানে মোৰ নহয় মানে দূৰৰ পৰা মানুহ চাই যাম আৰু মানে কি আছে মানে আমাৰ ৰহস্য পাতি ল'ব গাইছ তো গাইস ফাইনালি নাই বলে 45 মিনিট মান ৰখছো খাবার কাৰণে খাই কিনে ৰিভিউটো দিছো আপোনালোকক আদাৰ আইজোৱা তো গাইস খাই কিনে মানে মজা লাগছি মানে গাইস যেটো 45 মিনিট ৰখছো না ৰখাৰ পাছ যেটো পালো বস্তুটো খাই কিনে তাৰ ফাইদাটো পাওন পাছো কেন লাগিছে মজা না খাই লও পুৰা কমপ্লিট কৰি লও তো খাওয়া কমপ্লিট এতিয়া বৰ্তমান চাব পাৰে কেনেকুৱা ভিৰ মানে লেতেৰা ভিৰ এতিয়াও মানে এই 7টা বাজবে ধুছি আৰু এতিয়াও ভিৰ কেনে ভিৰ মানে খাওয়া গোটা কমপ্লিট আৰু কিবা খাওনে ভাবিছো বলক সোডা গ্লাসটা খাই দিও পেটটো যদি ভাল লাগি থাকে তাৰ কাৰণে আৰু বৰ্তমান আহি গৈছো এটা সোডা গ্লাস ওটা সোডা কিমান দিছি 30 দুটা দিব এ ব্লু কালাৰটো দিবা কি তু ব্লু কি তু লেখা আছে ব্লুবেৰী দিবা ব্লুবেৰী ল আৰু যাতে পেটটো ঠাণ্ডা পৰি থাকে নে কি কৰদা আজি অলপ ব্লগ চক কৰিছো মই তাৰ কাৰণে আৰু স্পাইৰেল পটেটো পৰা ৰিভিউ দিছো ওয়াট হেট আৰু এটা আমাকো ফেমাস কৰি দিয়া আৰে দাদা ফেমাস হৈ যাব বাবা ব্লুবেৰী বিক্ৰী কৰি নে কি কৰদা দাদা ব্লগ কৰিছো ব্লগ কৰিছো মানে কেনেকুৱা মানে স্পাইৰেল পটেটো মানে ভাইৰেল হৈছে তাৰ কাৰণে আৰু টেষ্টটো কেনেকুৱা তাৰ কাৰণে এটাটো ভাইৰেল সোডাৱালা গুৱাহাটী বিগুলিপুৰি পাৰত দাদা তাতে আহক দাদাকো সাপোৰ্ট কৰক ফুল সোডাৱালা গুৱাহাটী বুলি আছে আপোনালোকে ইনষ্টাত আপোনালোকে ফলো কৰিব পাৰে আৰু এটা দাদা মানে বনাইছে মানে মেলিক বনাইছে মানে বঢ়িয়া লাগিছে মানে খাওয়া গোটা কমপ্লিট এতিয়া আমি যাই থাকো এই কুৰ্মা বলা এনেকৈ থাকিলে নহয় তো গাইছ আকাশ ভাই ফোন মাৰিছে মানে কেতিয়া পাৰে আৰু আজি যিহেতু বহুত দেৰি গ'ল ৰখতে স্পাইৰেল পটেটো ৰখতে বহুত দেৰি গ'ল মানে 7টাই বাজিতে যায় তো তাৰ কাৰণে ডাইৰেক্ট তোমালোকে আকাশ ভাইৰ মানে পিজিত যাওঁ বৰষুণো মহিবাৰ ধুলে কৰা আছে মানে আকৌ এতিয়া বৰষুণ দিয়া হৈছে মানে আকৌ যিটো কেইটা টেনশ্যন নাই আজি ৰেইনকোট লৈছো আমি তো বৰষুণ দিলেও মানে আমি মানে আজি ফুল সেফটি হৈ আছো মানে নিজকে মানে পুৰা প্ৰস্তুত কৰি আছো আৰু ঠাণ্ডা এটা লৈ যাওঁ বৰ্তমান মানে যিহেতু ঠাণ্ডা এটা কৰি থাকো তাৰ কাৰণে ঠাণ্ডা এটা লৈ যাওঁ আৰু ঠাণ্ডা লওঁ কমপ্লিট ভাই এতিয়া মই গাড়ীখন মই চলাই যাওঁ নেকি মই চলাই যাওঁ গাইছ এতিয়া ৰাইডাৰ মই হ'ম তো বলক तो गाइस फाइनली हमार 7 लाख लग पाई गल तो बलक सुरत नहीं करोगे हमारा प्रेमो रूम यस
1 hour later. তো গাইস আর লাস্টটা মানে আমার আকাশ ভাই লাস্টটা পার্টি দিলে মানে পিজ্জার পার্টি তো আজিৰ ব্লগটি এখানে সমাপ্ত যদি আজ ভিডিওটো অলপ ভাল লাগছি Like, share and subscribe. তো আজিলৈ এইখিনিয়ে জয় অসম